হাউলি থানার অন্তর্গত জয়পুর গাঁৱৰ আব্দুল ৰেজাক আমাৰ হাউলি থানাৰ পৰা 500 মিটাৰ দূৰতে ফাৰ্নিচাৰ দোকান কৰে। দোকান বন্ধ কৰি যাই থকা সময়ত এই পিছৰ ফালৰ পৰা তেওঁলোকে পৰিকল্পিতভাৱে হত্যা কৰিছে। বলেৰো এখনে খুন্দাই তেওঁলোকক পৰিকল্পিতভাৱে হত্যা কৰিছে। আৰু তেওঁলোকৰ এই অঞ্চলৰে মই যুৱক, তেওঁলোকৰ বহু দিনৰে পৰাই মাটি বাৰী লৈ তেওঁলোকৰ মাজত কাজিয়া চলি আছে। আমাৰ হাউলি থানাৰ আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডাঙৰীয়াও জানে। গতিকে আমি তেতিয়াই দাবী কৰিছিলোঁ যে এইটো কোনো দুৰ্ঘটনা নহয়, এইটো এটা পৰিকল্পিত হত্যাকাণ্ড। গতিকে আমি আমচুৰ পৰিয়ালৰ ফালৰ পৰা জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেওঁলোকে খৰতকীয়াকৈ এইবিলাক দোষীক যে হত্যা কৰিছে আৰু যি কেইজন জড়িত হ'ল নুৰুল ইছলাম লস্কৰ আৰু তেওঁলোকৰ ভাই, আৰু যিজন গাড়ী চলাইছিল, যিজন বুলেৰো ড্ৰাইভাৰ মনোৱাৰ হুছেইন, তেখেতৰ ঘৰ এই মৈৰাজাৰ, তেখেতে ইয়াতে আহি ঘৰ বনায়। আমাৰ সন্দেহ হয় যে এই ল'ৰাজনে আগতে এনেকুৱা ঘটনা ঘটিছে, তেখেতে 20,000 টকাৰ বিনিময়ত এনেকুৱা ঘটনা ঘটাইছে। গতিকে আমি জিলা প্ৰশাসনক আপোনালোকৰ জৰিয়তে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে জিলা প্ৰশাসনক আহ্বান জনাব বিচাৰিছোঁ, এই ঘটনাৰ লগত আৰু কোনোবা ব্যক্তি জড়িত আছে নেকি? যদি জড়িত আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰি তেওঁলোকক শাস্তি তদন্তৰ আওতালৈ আনিব লাগে, তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু মই শেষত এটাই কথা ক'ব বিচাৰিছোঁ যে এইবিলাক দুষ্কৃতিকাৰীক ফাষ্ট ট্ৰেকৰ জৰিয়তে মানে শাস্তি হ'ব লাগে, ফাঁচি হ'ব লাগে। আমচুৰ পৰিয়ালৰ পৰা দাবী জনাইছোঁ। এইবিলাক মানুহ পৃথিৱীত জীয়াই থকাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে। যিজন ব্যক্তিক দুজনক হত্যা কৰা হৈছে, সেই দুজন হ'ল তেওঁলোকৰ নিজৰ খুৰাকৰ ল'ৰা। গতিকে তেওঁলোকে যদি নিজৰ খুৰাকে এটা পৰিয়ালৰে মানুহ যদি তেওঁলোকৰ এই পৰিয়ালৰ মানুহকে হত্যা কৰিব পাৰে, আপোনাক হত্যা কৰা তেওঁলোকে 1 মিনিটো নাপাবে। গতিকে মই এটা পৰিয়াল অন্ধকাৰলৈ ঠেলি দিছে। গতিকে এই ৰেজ্জাকৰ পৰিয়াল এতিয়া আকাশখন চাল বনাই মাটিখন বিচনা বনাই তেওঁলোকে থাকিব লগা হৈছে। আজি অন্ধকাৰত তেওঁলোকে ঠেলি দিছে। এটা এই ৰেজ্জাকৰ এটা 5 বছৰীয়া ল'ৰা আৰু এটা 10 বছৰীয়া ল'ৰা। আজি এই মাকে লৈ কেনেকৈ জীয়াই থাকিব? গতিকে একমাত্ৰ উপাৰ্জনকাৰী ৰেজ্জাক আৰু ৰেজ্জাকৰ ডাঙৰ ল'ৰাটো 20 বছৰীয়া যিজন আব্দুল মান্নান, তেওঁলোকক হত্যা কৰা হৈছে। গতিকে আমি আমচুৰ পৰিয়ালৰ পৰা পুনৰবাৰ আপোনালোকৰ জৰিয়তে জিলা প্ৰশাসনক আহ্বান জনাইছোঁ যে তেওঁলোকক ফাষ্ট ট্ৰেকৰ জৰিয়তে তেওঁলোকক ফাঁচি হ'ব লাগে।